সো হেল্ল' এভৰিৱান, মই প্ৰীতি শইকীয়া আপোনাক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু নতুন বছৰ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। কামটো হৈ গ'ল, আমি এটা বস্তু বনাই খাম। মানে আজি নিমখীয়া কিবা এটা খাবলৈ মন গৈ আছে। আনিশাই বহুত আগতে বোলে ক'ৰবাত মানে ঘৰত ঘৰত বনাইছিলি নাই বনা, তাই ক'ৰবাত শুনিছে বোলে হা নিমকি বনাব। মইতো আৰু এইবোৰত মানে একদম বিগ জিৰ'। কেলৈ কি ঘৰত থাকিলে মাহঁতে বনায় আৰু মই টোপোলা ভৰাই ভৰাই আনো, টেমাত ভৰ্তি কৰি কৰি আনো। এবাৰ আনিশাই কৈছে ব'লক বাইদেউ দুজনী বনাওঁ। মই ভাবিছোঁ বনাওঁচোন, কিনো যায় ন, ভাল হৈ গ'লেতো ভালেই হৈ যাব, তেতিয়া নেক্সট টাইম আকৌ আমি বনাই খাব পাৰিম। তাকে বনাবলৈ লৈছোঁ। তো চাই থাকিবচোন ভিডিঅ'টো লাষ্টলৈকে, স্কিপ নকৰাকৈ দেই। চিৰিয়াচোন আগতে ৰঙাটো চিৰিয়া বিহু বিহু লাগিছে গাত, আমাৰ বিহু লাগিলেই গাত। এইফালে আমি বনাই আছো নিমকি। তোৰ লাগিছে? তহঁতৰ কি পূজা লাগে বিহুত? কি হয়, কি পূজা হয়? টুচু পূজা। তাই টুচু পূজা লাগিছে, টুচু পূজা। ফাৰ্ষ্ট টাইম হৈছে আৰু চফ্ট হৈছে। বিহু বিহু লাগিছে গাত। অকণমান ঠাণ্ডা হ'ব লাগিব। আৰে তুমি তলৰকেইটা খোৱা। এতিয়া মকমকে হ'ব। নাই টান হোৱা নাই ন? পুৰা কোমল কোমল হৈছে ন? বেকিং দি খা। বেকিং নহয়, ৰিফাইন দিলেহে কোমল হয় হ'বলা। বেকিঙো দিব লাগে অকণমান। বেকিংটো দিছোঁ। অ' এইটো ছিঙি পেলালা। গুড, নাইচ। আৰু হেৰি যে মিঠা মিঠা লাগিছেনে? মাহঁতে অকণমান নিমখে দিয়ে নেকি জানো। নিমখটো দিব পাৰি, চেনিও দিব পাৰি। দুইটা দিছোঁ। আমাৰ ঘৰ এটা পাগল মেনকে আছে। মই মেন্টেল হলে যে অনিশা ঘৰলৈ কেতিয়া যাব পাৰোঁ কিয় বাৰু? এইকণ জেগা যদি মই ভিডিঅ' কৰি দিলে মোক বগাব নেকি? এনেই তুমি ক'লা নেকি? কলা চোৱা এখন কেনেকুৱা বগাব লাগিছে। এতিয়া মই বাইদেউ মানুহটো বগা কিবা বগা কৈছে ন মুখত মই এই ভিডিঅ' কৰিলে। এতিয়া মই কি ক'ম, মোৰ হাজবেণ্ডৰ হোৱাটছএপত মোৰ ষ্টেটাছ দিলে মই হাজবেণ্ডৰ হোৱাটছএপত মই নিজেই মোৰ নিজৰ ষ্টেটাছ চাওঁ, কাৰণ মোৰ হাজবেণ্ডে মোৰ ষ্টেটাছ নাচায়। মই নিজে খুলি চাব লাগে। তাৰপিছত মই হাজবেণ্ডৰ মোবাইলত নিজেই ষ্টেটাছ দিব লাগে। মোৰ ভিডিঅ' চিডিঅ' আহিলে মই নিজেই ষ্টেটাছত দিওঁ, হাজবেণ্ডে কেতিয়াও দি নাপায়। এইটো দেখি ষ্টেটাছত দিছোঁ, এইটো মই নিজেই দিছোঁ হাজবেণ্ডৰ মোবাইলত ষ্টেটাছ। মই নিজেই নিজৰ ষ্টেটাছ নিদিওঁ তো মোৰতো দিব লাগে। তাৰপিছত মই ইউটিউবত যোনবোৰ ভিডিঅ' দি থাকোঁ মই নিজে খুচৰি খুচৰি মোৰ চেনেলটো, তাৰপিছত ভিডিঅ'টো লগাই মই নিজে লাইক আৰু কমেণ্ট এটা দি দিওঁ। ইমান দুখ মোৰ, ময়ে জানো। বহুত দুখ মোৰ, আপোনালোকে কি জানিব। এতিয়া মই আপোনালোকক বস্তু কেইটামান আনবক্সিং কৰি দেখাম। মোৰতো ধুবলগীয়া হৈছে, একদম বেয়া দেখিছে। প্ৰথমতে হৈ গ'ল এইটো। এইটো এটা মই আইব্ৰ' কিট এটা কিনিছিলোঁ, পাউডাৰ হয়। দেখিছেনে মোৰ এইকেইডালৰ অৱস্থা? এইকেইডাল যে নাই, সেইটো কাৰণে মই এইটো ইউজ কৰোঁ মানে কি, আগতে এটা ইউজ কৰিছিলোঁ আৰু মই চব বস্তু ফ্লিপকাৰ্টৰ পৰা কিনো দেই, মই বেলেগৰ পৰা নিকিনো। মানে এমাজন হওক, তাৰপিছত মিণ্ট্ৰাৰ পৰা বহুত মানে আজিৰ পৰা 2 বছৰ 3 বছৰ আগতে যেতিয়া মই হোষ্টেলত আছিলোঁ গুৱাহাটীত, তেতিয়া কিছুমান বস্তু মানে টপ বাগেৰাবোৰ মই মিণ্ট্ৰাৰ পৰা কিনিছিলোঁ। আজিকালিতো নিকিনা হ'লোঁ। আজিকালি হয়তো মই অনলাইনৰ পৰা মানে ফ্লিপকাৰ্টৰ পৰা কিনো, চাই লওঁ আৰু নহ'লে আপোনাৰ এই গৈ মাৰ্কেট চাৰ্কেটৰ পৰা ক'ৰবাৰ পৰা কিনি লওঁ আৰু তেনেকুৱা। দামটোতো বহুত কম, 100 টকা, 159 নে 158 এনেকুৱা হয় এইটো প্ৰাইচটো।
কিন্তু ভালেই দেই মই ভাবা নাছিলোঁ মানে ইমান কম দামী অৰ্ডাৰ কৰিছিলোঁ ভাবা নাছিলোঁ মানে এইটো ইমান ভাল হ'ব বুলি বাট এইটো বহুত বেছি ভাল হয় ইয়াৰ চব 3টা শ্বেড আছে এইটো অকণমান ব্লেকিছ টাইপৰ এইটো ব্লেক কালাৰ নিচিনা এইটো ডাৰ্ক ব্ৰাউন এইটো লাইট ব্ৰাউন মই এইটো কালাৰ ইউজ কৰোঁ আৰু লগতে এডাল পায় মোৰতো আৰু এয়া কৰিবলৈ একো নাই সেকেন্ড বস্তুটো হৈ গ'ল এই বস্তুটো মই অৰ্ডাৰ কৰিছিলোঁ বাট মইতো ভাবা নাছিলোঁ যে ইমান সৰু আহিব বুলি এটা খুলিছোঁ এটা এতিয়ালৈকে খোলাই নাই বহুতে ভাবে এইটো বস্তু অৰ্ডাৰকাৰী বুলি মানে মোকতো হাজবেণ্ডে কৈছে কাম নাই আৰু কি অৰ্ডাৰ কৰিছা তুমি বাট মোৰ ভাল লাগে মই চাইজটো ইমান সৰু হ'ব বুলি ভাবা নাছিলোঁ কিন্তু হ'লেও মই এইটো ৰিটাৰ্ণ নকৰিলোঁ ৰিটাৰ্ণ পলিচি আছেনে নাই মই গম নাপাওঁ বাট মই ৰিটাৰ্ণ কৰা নাই এইটো এইটো আৰু ইয়াৰ ভিতৰত এইটো কেণ্ডেল এডাল থাকে মই আপোনালোকক জ্বলাই দেখাম দিৱালী হওক বা ঘৰত কিবা পাতিলে তেনেকৈ ধুনীয়াকৈ জ্বলাই বা কেতিয়াবা কোনোবা গধূলি সময়ত মানে মই ভাল পাওঁ আৰু মই লাইট চাইট থাকিলে মই বহুত ভাল পাওঁ কিবা হ'লে মানে একদম মই পুৰা ধান্দাত লাগি যাওঁ যে মানে লাইট চাইট জ্বলাব লাগে সেনেকুৱা আৰু মানুহে দেৱালী চেৱালীত লাইট জ্বলায় কিন্তু মই বাৰ্থডে হওক বা মোৰ মনটো ভাল লাগিলে হওক মোৰ মন গ'লেই হ'ল আৰু মই তেতিয়াই লাইট লগাওঁ সেইটো কাৰণে মোৰ পাৰফেক্ট হয় এইটো বস্তু এইটো মানে এইটো 2টা পায় চাইজকেইটা বহুত সৰু ভিতৰত এডাল কেণ্ডেল কিন্তু চাইজকেইটা বহুত বেছি সৰু চলিব আৰু থাৰ্ড হৈ গ'ল এইটো মই খোলাই নাছিলোঁ একচুৱেলি মই চব আনবক্সিং কৰিম বুলি ভাবিছিলোঁ ইয়াতে মানে ভিডিঅ' বনাওঁতে কিন্তু সেইকেইটা বস্তুত মই ৰ'ব নোৱাৰিলোঁ আৰু আনবক্সিং কৰি পেলালোঁ এইটো হৈ গ'ল এগালমান মম কেলে কি ইয়াতে 100ডাল মম আছে কোৱালিটিটো ভাল হয় দেই ইয়াতে 100ডাল মম আছে ওপৰত এইকেইডাল আছে আৰু ইয়াত তলতো আছে এগালমান মম আনিছোঁ এইটো যেতিয়া খতম হৈ যাব তেতিয়াও মই ইয়াৰ ভিতৰত ভৰাব পাৰিম আৰু কিবা পাতিলেও মই আন্ধাৰত লগাব পাৰিম মানে গধূলি ডেক'ৰেট কৰিলে ৰুম চুমবোৰ তেতিয়াও পাৰিম মোৰ বাৰ্থডেটো পাৰিম বেটুৰ বাৰ্থডেটো পাৰিম অমৰ বাৰ্থডেটো পাৰিম আৰু তাৰপাছত বস্তুটো হৈ গ'ল এডাল ট্ৰাইপড মানে কি হয় মোৰ এইটো ঘৰত বেছি বস্তু নাই সেইটো কাৰণে মানে কেমেৰাটো মই য'ত ত'ত থ'বলৈ মোৰ বহুত বেছি প্ৰব্লেম হয় সেইটো কাৰণে মই সৰুকৈ ট্ৰাইপড এডাল কিনি লৈছোঁ এইটো ভাল হয় দেই এইটো য'ত ত'ত মানে আপুনি ওলমাই থ'ব পাৰে য'ত এতিয়া মই আপোনালোকক ট্ৰাইপডডাল দেখাই আছিলোঁ তেতিয়া ই মানে আনিশাৰ লগত ৰুমত খেলি আছিলে আৰু পৰি থাকিলে সেইটো কাৰণে মই দৌৰি দৌৰি গুচি গ'লোঁ কিন্তু বেছি দুখ পোৱা নাই এইফালে অকণমান মাথাত ক'ত দুখ পাইছিলে দেখা দিয়াচোন ইটো চাইডে অকণমান মূৰত দুখ পাইছে অকণমান এইফালে আইব্ৰ' চাইডত অকণমান দুখ পাইছে হ'লেও তাৰ অট'পালিটো দেখিছে নাই নকৰে মজা না এডাল ট্ৰাইপড কিনিছিলোঁ মই ৰ'বা 200 কেই টকা 200 এণ্ড চামথিং লৈছিলে এই ট্ৰাইপডডালত ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ ৰিভিউ বিৰাট ভাল আছিলে মানে হা আৰু ট্ৰাইপডডাল কিন্তু ভাল হয় ইউজ কৰিবৰ কাৰণে মানে সৰু সুৰা মানে ঘৰত ষ্টেণ্ড বনাবৰ কাৰণে ভাল হয় আপোনাৰ কিন্তু ইমান চাইজটো কিন্তু বহুত বেছি ডাঙৰ নহয় দেই চাইজটো বেছি ডাঙৰ নহয় দেখিছে নহয় চাইজটো বেছি ডাঙৰ নহয় মানে এইটো কাৰণে আপুনি যেনেকৈ মুভ কৰিব বিচাৰে যেনেকৈ ঘূৰাব বিচাৰে তেনেকৈ ঘূৰাব পাৰে এডাল একদম আপুনি যদি কোৱা গছে চছেও লগাই থ'ব পাৰে মই গ্ৰিলত লগাই লাষ্ট মই আনিশাৰ যোনটো ভিডিঅ' আছিলে তাতে মই গ্ৰিলত লগাই যে চাই চুলি কাটিছিলোঁ তেতিয়া গ্ৰিলত এডাল লগাইছিলোঁ এনেকৈ গ্ৰিলত ধুনীয়াকৈ এনেকৈ খাপ খাই ধৰিব পাৰে দুখ পাবা এইয়া দেখিছেনে আমাৰ কচুৰ উৎপাত দেখিছেনে অলপ অকল সি পৰি আহিছে হ'লেও মানে একদম চুপচাপ নাথাকে এটা জেগাত এডাল আপুনি যেনেকৈ নহওক কিয় পূৰা ধুনীয়াকৈ ঘূৰাব পাৰে ভাল হয় দেই এতিয়ালৈকেতো ভাঙা কৰা নাই একো হোৱা নাই কিন্তু ধুনীয়াকৈ এনেকৈ যিমানটো চাইজত লাগে সিমানটো দি এতিয়াতো মই এডাল দিয়ে শ্বুট কৰোঁ ভালেই হয় আৰু এটা বস্তু মই অৰ্ডাৰ কৰিছিলোঁ হৈ গ'ল এইটো ট্ৰাইপডডালৰ লগত মই এইটো কিনিছিলোঁ কেতিয়াবা কি হয় ভইচটো বহুত কম আহে বুলি কয় মোৰ হাজবেণ্ডে মানে কয় সি মোবাইলত যেতিয়া চাই কেতিয়াবা বোলে বহুত কম আহে তো চাউণ্ডটো মই সেইটো কাৰণে ভাবিছিলোঁ এডাল কিনো কেতিয়াবা কিবা কাৰণত লাগি যাব এডাল বক্স এটাত আহে
এডাল 100 লৈছিলে নকৰে এইটো নকৰে না নকৰে এডাল কিনিছিলোঁ এডাল 100 টকা লৈছিলে 100 ৰুপিজ লৈছিলে ফ্লিপকাৰ্টৰ পৰা এডালো ভাল হয় চাউণ্ড কোৱালিটিটো বহুত ভাল মানে যেতিয়া মই কথা কওঁ বিৰাট ধুনীয়া স্পষ্ট আৰু বহুত লাউড আহে দেই ভইচটো কিন্তু ভাল পাইছোঁ মই এতিয়ালৈকে মানে আজি কিমান দুসপ্তাহমান হ'ল মই ইউজ কৰা ভালেই পাইছোঁ চিটো নাখায় দেখা নাখায় এতিয়া মই আপোনাক এডাল লগাই দেখাম তুমি জ্বলাম দেই আনিছা ইয়াতে জ্বলাম দেই সেইটো মানে লাগিছে বুজালি 200 সামথিং আছে 200 আই গেছ 200 বিৰাট ধুনীয়া মোক ফুটো লাগিছে আৰু এটা বস্তু দেখাবলৈ আছে মই পাহৰি গৈছিলোঁ মানে লাইটটো জ্বলাই দিছোঁ আৰু এটা বস্তু আপোনাক সেইটো হৈ গ'ল এইডাল মই অৰ্ডাৰ কৰিছোঁ এডাল ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ এডাল মই অৰ্ডাৰ কৰিছোঁ এডাল হেঙাৰ হয় এইটো মই এনেই ইয়াতে ওলমাই থৈছোঁ আৰু এইটো ইয়াতে ওলমাই থ'বৰ কাৰণে ইয়াত একচুৱেলি বেলেগ লাইট লগাব লাগে মই এতিয়ালৈকে কিনা নাই কাৰণে এইটো লাইটে দি থৈ দিছোঁ বিৰাট ধুনীয়া লাগে এইটো মোক গিফ্ট কৰিছিলে বিয়াত কোনোবাই মই গম নাপাওঁ দেই কোনে গিফ্ট কৰিছিলে মই তেতিয়াবা থৈ দিছিলোঁ মানে এনেকৈ হেঙাৰ এডাল নাছিলে কাৰণে তাৰপিছত মই ৰিচেণ্টলি ইয়াতে আপোনাৰ ফ্লিপকাৰ্টতে সেইটোও কিবা 253 ৰুপিজত মই সেইডাল পালোঁ আৰু মই অৰ্ডাৰ কৰিলোঁ মোৰ বেছি মানে পইচা দি কিনিব মন নাছিলে মানে বেছি পইচা দি কিনিব মন নাছিলে কিনিম পিছত যদি বেয়া হয় আকৌ মই ৰিটাৰ্ণ কৰিবলৈ মানে বহুত কামোৰ পাওঁ সেইটো কাৰণে মই অৰ্ডাৰ কৰা নাছিলোঁ পিছত মই ৰিভিউ চালোঁ ফ্লিপকাৰ্টত বিৰাট ভাল ৰিভিউ আছিলে এইডালৰ আৰু ডিছকাউণ্টতো আছিলে 253 ৰুপিজত তো মই সেইডাল কিনিলোঁ আৰু এইটো বিৰাট ধুনীয়া লাগিছে ন গম পাওঁ বহুত ধুনীয়া লাগিছে এইডাল কিনিছোঁ তাৰপিছত ইলেক্ট্ৰিচিয়ান দাদা এজন আহিছিলে বেলেগ কামত মই দাদাজনক ক'লোঁ ইয়াতে কানেক্ট কৰি দিবৰ কাৰণে দাদাজনে কানেক্ট কৰি দিলে কাৰণে এতিয়া ধুনীয়াকৈ লাইট জ্বলি থাকে ইয়াৰ ভিতৰত মই বেলেগ লাইটো লগাব পাৰোঁ এইটো এক্সট্ৰা লাইট আছিলে মই ইয়াতে ভৰাই থৈছোঁ আৰু লাইটটো বন্ধ কৰিছোঁ এইটো লাইট বন্ধ কৰিছোঁ অকল আৰু নহয় এইটো লাইট বন্ধ কৰ ইমান ধুনীয়া এইটো বস্তুটো তো এইকেইটাই বস্তু অৰ্ডাৰ কৰিছিলোঁ আজি মই মানে লাষ্ট কেইদিনমানৰ পৰা এইকেইটা বস্তু অৰ্ডাৰ কৰিছিলোঁ এদিনৰ পিছত এদিনৰ আগত এনেকৈ আহিতে সামৰিম বুলি ভাবিছোঁ আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ'টো চাই মানে আমনি কৰি আছে যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে যোৱাৰ সময় লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি থৈ যাবলৈ নাপাহৰিব থেংক ইউ